হেৰি কেটল চাবোন আছেনে? হয় আছে। ভাল কোৱালিটিৰ হয়তো। হয় হয় আপুনি চিন্তাই কৰিব নালাগে, বৰ ভাল কোৱালিটি। ঠিক আছে তেনেহ'লে ভালদৰে সেই চাবোনেৰে হাত ধুই লওক আৰু মোক আধা কেজি দিয়ক। ছাৰ ৰ'বকচোন। ছাৰ মোক গ্ৰেপ্তাৰ কৰক আৰু মোক ইয়াত ৰাখক। কিয় হে? মই এইমাত্ৰ মোৰ পত্নীৰ মূৰত ফলাখৰিৰে কোবাই থৈ আহিছো ছাৰ। মানুহজনী মৰিল নেকি? নাই মৰা ছাৰ, বিপদ সেইখিনিতেই হ'ল। এতিয়া তাই মোক সোধাই নেৰে। এতিয়া মোৰ মূৰটো বচোৱাহে টান হ'ব আৰু। বন্ধু, পৃথিৱীত হেনো সকলো এদিন মানুহ মৰিব লাগিব। কথাটো সঁচানে বাৰু? হয় বন্ধু, হয়। একেবাৰে সঁচা কথা। বন্ধু, মই কিন্তু এটা কথা ভাবিছো। কি কথা? এইদৰে মৰি একেবাৰে শেষত মৰাজনক শ্মশানলৈ নিব কোনে? বন্ধু, বন্ধু, মোক আজিৰ কাৰণে 100 টকা ধাৰলৈ দিয়াচোন। মই আজি ঘৰত মানি বেগটো এৰি থৈ আহিলো। ঠিক আছে, বিপদৰ সময়ত বন্ধুৰ পৰা সহায় ল'ব লাগে। ভাল কথা, তেনেহ'লে দে 100 টকা। এয়া চিটি বাছৰ ভাড়া 5 টকা লোৱা আৰু ঘৰৰ পৰা মানি বেগটো লৈ আহা।